বিকাশ মঞ্চ কেন্দ্ৰীয় সমিতিৰ সহযোগত দুদিনীয়াকৈ উদযাপন কৰিবলৈ লোৱা টাই আহোমৰ উপৰি পুৰুষৰ তৰ্পণ অনুষ্ঠান মেডাম মেফি আমি ডান্সৰ হৰেণ সন্দিকৈ সোঁৱৰণি ক্ষেত্ৰ নাওজানত অনুষ্ঠিত কৰিছোঁ। এই কাৰ্যসূচীৰ আজি তৃতীয়টি কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী। এই কাৰ্যসূচী সমাপন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। তাৰ প্ৰাক্ষণত আমি আমাৰ ইয়াত উপস্থিত সমূহ জ্ঞাতিবৰ্গ আমাৰ শুভাকাংক্ষীক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এনে আকুণ্ঠ সহযোগিতাই আমাৰ উদযাপন সমিতিক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত জাতিটোৰ বাবে কৰা বিভিন্ন কৰ্মসূচীত আপোনালোকৰ এনেধৰণৰ সহযোগিতাই যিকোনো উদ্যোক্তাক অনুপ্ৰাণিত কৰিব। আমি আজি অতি গৌৰৱান্বিত। আমি এমহীয়া বিভিন্ন কৰ্মসূচী লৈ আমি আজি দিনটোত উপনীত হৈছোহি। আমি সকলো ৰাইজৰ সহযোগিতাত আজি অতি সাহসেৰে এই কাৰ্যসূচী সমাপনৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি ইয়াত উত্তোলন হ'ব টাই আহোমসকলৰ গৌৰৱৰ নিচান। এই নিচান এই পতাকা উত্তোলন কৰিবলৈ আমি অনুৰোধ ৰাখিছোঁ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সমাজকৰ্মী একালৰ সুদক্ষ খেলুৱৈ মানচাও অসীম বৰা ডাঙৰীয়াক তেখেতক এখনি ফুলাম গামোচাৰে পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত আমি আদৰণি জনাব বিচাৰিছোঁ। তেখেতক ফুলাম গামোচাখনি নিবেদন কৰিবৰ বাবে আমি অনুৰোধ ৰাখিছোঁ উদযাপন সমিতিৰ অন্যতম সহকাৰী যুটীয়া সম্পাদক সুৰজ চেতিয়া ডাঙৰীয়াক। আমি সুৰজ চেতিয়াক তেখেতক এখনি ফুলাম গামোচা যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু সকলোকে উষ্ম আদৰণি জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি পতাকা উত্তোলন কাৰ্যসূচীত সন্মানীয় উত্তোলক ডাঙৰীয়াক সহায় কৰিবৰ বাবে আমাৰ কাৰ্যকৰী সভাপতি তৈলুক্য বুঢ়াগোহাঁই, আমাৰ মাজত আছে নেত্ৰকমল সন্দিকৈ, মানস জ্যোতি সন্দিকৈ। আমি তিনিওজনকে তেখেতক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। বুঢ়াগোহাঁই মানৱজ্যোতি বুঢ়াগোহাঁই পাইছে
হৈ যাব লাহে নিজে হেৰি কৰোঁ ফটো নাই লোৱা নিও আপুনি ব্যস্ত হওক দায়িত্ব আছে আপোনাৰ প্ৰথমতে এইটো সামৰি দিওঁ আকৌ নেক্সটত নহ'লে এটা ভিডিঅ' ইমান দীঘল হ'লে বেয়া লাগে হয়নে